Hi everyone, welcome back to my vlog. আজি আমাৰ অফিসত আছিল ৰক্ষাবন্ধন স্পেশাল আই চেকআপ কাৰণ আমাৰ চকুকেইটা ভাল থাকিলে ভাইকেইটা আমাক ৰক্ষা কৰিব পাৰিব। বলক আজি বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ হাৰকাত দেখাও আৰু হাৰকাত নম্বৰ 1 ABCD পঢ়ি আছে গ্যালারি কানে এটা চকু চাব এই বিদ্যুৎ পাৱাৰ গ'ল নেকি নাই যোৱা ঠিকই সব অন্ধ আমার এই ইউটিউবার আমার মইতো অফিশিয়াল অন্ধ ইয়াতো পড়তে ভালকে দেখাব লাগা আছে আমার পরীক্ষা করে আছে ভাই আজি কোনো কোন আজি রাখি বন্ধন আর হি ইজ মাই রাখি ব্রাদার सकल देख रहे हो आप लोग ये तेल राखी पिंधा ना इलाज नहीं था अनि गई जाओ देबुडा डम দি পিনে ইয়াত লৈ আহিছে সেলিব্রিটি আইছে কাপ যেটো পিছনে ফটো সে চলি আছে अंकुड़ा विद बैटमैन चश्मा मैन वो थोड़े आउल जैसे नहीं लग रहे Very good, बढ़िया ভালো কথা Oh my goodness ভালো সারি বই দিয়া রয় এটা সঙ্গে তবে রাখি দে আসছে সেমতো রাখি দে এই মানুহ তোক দম দি আছে উজ্জ্বল অন্ধ হলা নাই বেবি তুমি অন্ধ হলা নে চকু পিছত দেখুৱাই থাকিম ফটোশ্বুট ইম্পৰ্টেণ্ট নে কি আৰু আমাৰ প্ৰদীপ দা ফটোগ্ৰাফাৰ সিদিনাৰ কাৰণে বাকী পিছত আমাৰ নেত্ৰ সকলোৰে মৰমৰ নেত্ৰদাও অকণমান দেখুৱালে কৈছে মইতো নালাগে বুলি ভাবি আছিলোঁ ইয়াত আহিয়ে গম পাইছোঁ লাগিব বুলি যিহেতু মোক দম চম দি সকলোৱে টানি মিলি ইয়াত বহুৱাই দিছে মইতো জানোৱে মোৰ ফিউচাৰটো কিমান অন্ধকাৰ তথাপিও মই সেইটো টাইমত ভাবি আছোঁ নতুন কিবা ক'ব ডক্টৰে কৈছে তোমাৰ দুটা ছাইডৰ চকুৰ বেলেগ বেলেগ পাৱাৰ ABCD পঢ়া কোনো দৰকাৰ নাই কাৰণ তুমি অন্ধত্বৰ একদম উচ্চতৰ শিখৰত আছা তুমি পাৰিলে লেচিকটো কৰা যাক লেচিক কৰাব দিছে চকুটোৱে ডিচিপইণ্ট কৰিলে তাৰপিছত ভাবিলোঁ নাই ৰাখিটো লৈ আকৌ মই ৰাখি আনিব গ'লোঁ মাজতে আৰু হেল্ল' ব্ৰাদাৰ আৰু এইটো সুৰেশ দা আমাৰ কেমেৰা পাৰ্চন সুৰেশ দা আৰু আমাৰ কেমেৰা এছিষ্টেণ্ট চিন্ময় আৰু সিহঁতক পিন্ধাবলৈ মই ৰাখি আনিব গৈছিলোঁ এজন ভাইটিয়ে মোক ৰাস্তাতে ৰাখি পিন্ধোৱালে আৰু এনেকৈ আই চেকআপৰ মাজত ৰাখিও চলিছে আৰু এইটো নিজৰ অন্ধত্বৰ টেষ্ট কৰি আছে নাছিলে আৰু ঘৰলৈ যাব নোৱাৰিলোঁ তো সিহঁতকে ৰাখি চাকি বান্ধিলোঁ আগৰ পৰা ভাবি আছিলোঁ আৰু দুটা চকলেটো পালোঁ With money, I got these 2 chocolates also. Yay, Kit Kat. মই এতিয়া ৰুমলৈ আহিলোঁ ভাইটিক মই ৰাখি বন্ধা নাই বাট সি মোক জিপে কৰিছে 50 something 500 বাপৰে বাপ ভাগৰ লাগিছে কিন্তু বতাহটো ইমান ধুনীয়া চ' ৰেডি হৈ পিনে জনাই আছোঁ চবে ফোন কৰি আছে কিন্তু ছাৰপ্ৰাইজ দিম বুলি কাৰো ফোন ৰিচিভ কৰা নাই ঘৰলৈ এনেকৈ আহি ৰাখি বান্ধি গিফ্ট চিফ্ট পালোঁ আৰু তাক ৰাখিডাল বান্ধি পিনে ভাল লাগিলে আৰু কিবা এটা থেংক ইউ এভৰিৱান বাই বাই চি ইউ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইবো কৰিব থেংক ইউ